তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? ভালনে? দিয়ক, ঠিকে আছে, মোৰো ভাল। আপোনালোকৰ ভালে কুশলে থাকক, ময়ো ভালে কুশলে থাকক, ভগৱানে সকলোকে ভালে কুশলে ৰাখক নে কি কয়? সেইটোৱে কথা, ঠিকে আছে। তো কথা হ'ল কি, আজি আমি গৈ আছোঁ উৰিষ্যা। মই গৈ আছোঁ উৰিষ্যা। 2টা বজাত ট্ৰেইন আছে। এতিয়া ৰুমৰ পৰা ওলাই আহিলোঁ। এতিয়া ট্ৰেইনখন আছে কামাখ্যা ষ্টেচনৰ পৰা 2টা বজাত আছে ন? 2টা বজাত আছে ট্ৰেইন। তো প্ৰথমবাৰৰ বাবে উৰিষ্যাত গৈছোঁ যিহেতু ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ, আপলোড কৰোঁ। তো বনাইছোঁ, এতিয়া আৰম্ভ কৰিছোঁ আৰু দেই। তো গৈ থাকোঁতে আজি 2টা বজাত, অহাকালি কেইটা বজাত গৈ পাম শ্ৰীমন্ত? অহাকালি 2টা বজাত। অহাকালি 2টা বজাতে গৈ পাম আকৌ একে সময়তে, দিনৰ 2টা বজাত। 24 ঘণ্টা হ'ব ন? 24 ঘণ্টা গৈ থাকিম। তো ৰাস্তাত গৈ থাকোঁতে কিমান কি দেখা পাৰোঁ নাজানো, দেখাম আৰু। দিয়ক, ভিডিঅ'টো চাই থাকিব। বাকীখিনি ট্ৰেইনত উঠি কিনে আপোনালোকক দেখাই আছোঁ কি কাৰণে গৈ আছোঁ আৰু লগত কোন কোন গৈ আছে, গোটেই কথাখিনি ট্ৰেইনত উঠিয়ে ক'ম। এতিয়া দিয়ক, চাই দিব দেই। আমি ষ্টেচন আহি পালোহি। সেইখন আমাৰ ট্ৰেইনখন লাগি আছে বোলে। হ'ল কামাখ্যা ষ্টেচন, গুৱাহাটী কামাখ্যা ষ্টেচন। এখন ট্ৰেইন লাগি আছে। উঠো আৰু নেকি? আমি এতিয়া চিট ল'লোহি, চিটত বহিলোহি। ঠিকে আছে, ট্ৰেইনখন ধুনীয়া ন? চাফা, ধুনীয়া লাগিছে। মানে দেখাত ৰাজধানী টাইপে সম্পূৰ্ণ, খালি চিট কোৱালিটিটো অকণ বেলেগৰ। তো ইয়াতে অনুপ আছে, সীমান্তৰ ভাইক। তাৰপিছত নেদুষ্টি, বিষ্ণু, মোৰ বন্ধু। সীমান্ত পিছফালে আছে, আহি আছে। সি মাকহঁতৰ লগত আছে। মানে সীমান্তৰ মাকহঁতৰ ডবাটো একদম শেষত আৰু আমাৰ ডবা ল'ৰাখিনিৰ ডবাটো হ'ল একেবাৰে আগত, হয়নে? 2 নম্বৰ ডবাটোৱে। 2 নম্বৰ ডবাটোৱে। তো সি আহি আছে মাকহঁতক বহুৱাই মেলি। বাকী সি আহি পাই লওক, তাক বহুৱাই লওঁ। কি কাৰণে উৰিষ্যা গৈ আছোঁ তাৰপাছত কৈ আছোঁ আপোনালোকক। হেল্ল', মাইক টেষ্টিং 1 2 3 1 2 3। তো এতিয়া ট্ৰেইনখন ষ্টাৰ্ট দিছে। ট্ৰেইনখন আমি ওলাইছোঁ আৰু এতিয়া গুৱাহাটীৰ পৰা। তো এতিয়া কথা হ'ল কি, আমি উৰিষ্যালৈ কি কাৰণে গৈ আছোঁ। উৰিষ্যা গৈ আছোঁ আমি কেইটা টোটেল? 10টা ন? 10টা। তো 10টা আমি আজি উৰিষ্যালৈ গৈ আছোঁ। কথা হ'ল কি, মোৰ বন্ধু সীমান্ত, নমস্কাৰ সকলোকে। নমস্কাৰ জনাইছে। কথা হ'ল কি, ইয়াৰ বিয়া, কইনাটো ছোৱালীজনী হ'ল উৰিষ্যাৰ ন? উৰিষ্যাত কোন জিলাৰ আছিল? ভদ্ৰক জিলা আছিল। তো আমি অহাকালি গৈ পাম। অহাকালি 2টা বজাত গৈ পাম। তাৰপিছত হোটেলত মাত্ৰ 1 ঘণ্টা ৰেষ্ট ল'ব সময় পাম। তাৰপিছত ৰিং চেৰিমনি, তাৰপিছত ডেন্স কম্পিটিশ্যন হ'ব, দৰা পাৰ্টি আৰু কইনা পাৰ্টি। তুমি নাচিবলৈ ডেন্স কম্পিটিশ্যন, ষ্টেজ ৰেডি। মাইকত মই এনাউন্স কৰিম তোমাৰ নাম খুন্দি আহিব লাগে মঞ্চত বুলি। তাৰপিছত ডান্স কম্পিটিশ্যন হ'ব, তাৰপিছত খানা হ'ব। তাৰপিছত আমি হোটেলত ৰিটাৰ্ণ যাম। নেক্সট ডে বিয়া। নেক্সট দিনা বিয়া ন? মানে 9 তাৰিখে। 9 তাৰিখে বিয়া। দেখিছে, ল'ৰা অসমৰ, ছোৱালী উৰিষ্যা। হৈ গ'ল আৰু কি কৰিম, হৈ গ'ল। দিয়ক, যি নহওক, আমি লগৰ বন্ধু বান্ধৱ হিচাপে ওলাইছোঁ, লগ ধৰিছোঁ, গৈছোঁ। কিমানখিনি কি পাৰোঁ ছাপোৰ্ট কৰিম নে কি কয়? তো দিয়ক, আৰু চাই থাকিব দেই ব্লগটো, ইণ্টাৰেষ্টিং হ'ব। ময়ো ফাৰ্ষ্ট টাইম। रेडी कल 2 बजे पहुंच जाएंगे बालासोर। ट्रेन शुरू हो चुका है बालेश्वर। अभी हम लोग ब्रह्मपुत्र के ऊपर, बीच के ऊपर ब्रह्मपुत्र क्रॉस करेंगे। मतलब আমি এতিয়া देखिए শৰাইঘাটৰ ওপৰত উঠিছোঁ, গুৱাহাটী বিদায় দিছোঁ আৰু লাহেকৈ। गाड़ी के लिए पहले मारामारी, इसको এখন ব্ৰহ্মপুত্ৰ। लगी ই আৰু ট্ৰেইনত উঠিছে, ঘৈণীয়েকে ফোন মাৰিলে, ক'ত পাইছ, কি কথা? I am very busy now. Very busy. Don't disturb me, Kundal. বঢ়িয়া। सब लोग वीडियो बनाने में बिजी। बाप रे बाप, मेरा भाई भी कोई दिया कुंडल का ब्लॉग आ रहा है। हाँ, वो ब्लॉगिंग बना रहा है अभी, ब्लॉग बना रहा है। वो लड़का आसाम का, लड़की उड़ीसा का। थंबनेल होगा, देखेंगे बाद में डिब्रूगढ़ में जाके। बुआरी बना रहे हैं, बुआरी बना रहे।
तुम क्या कर रहे हो? क्या क्या चल रहा है वहाँ पे? हाँ? This stage? আমাৰ 41 টো নহয় বাকি গোটেইটা বাকি গোটে কেইটা পাঁচটা আছে না हाँ पास्ता ये पास्ता वो कपड़ा आ गया ऐसी ককাই কাপোৰ দিব আহিছে আমাৰ ন ঝাৰু ককাই ঘৰ ক'ত মোৰ গোৱালপাৰা গোৱালপাৰা বঢ়িয়া অঁ ধূপধাৰা ন আচ্ছা আচ্ছা আমি 47 48 ओके ओके अभी क्या कपड़ा सेंस हो গুৱাহাটী বিদায় দিলোঁ অ'কে দিয়ক একাপ লাল চাহ লৈছোঁ লাল চাহ একাপ খাম এতিয়া বঢ়িয়াকৈ সেইটো বিষ্ণু কবহি কি খাই আছো চাওমিন এই দৰা খাই দিছে দৰা ফুল এক্সাইটেড मसाला नहीं খা খা এটি চাওমিন খাইছে আৰু মই লাল চাহ খাম এতিয়া ইয়াতে কচিং আছে পেণ্টটো ৰখাই থৈছে শুই শুই বঢ়িয়াকৈ এতিয়া লাল চাহ খাই আছো पानी लो लो চ' ফাইনেলি আমাৰ খানা আহি গ'ল এইফালে 3টা চিকেন ভাত আৰু এটা ডিম ভাত ৰেডি নে খাবলৈ ৰেডি নে ৰেডি অ'কে মই বি ৰেডি তো আমাক খানা দিছে ভাত দালি চব্জি কিবা চাটনি পেকেট এটা দিছে এইপিনে চিকেন কাৰী এইটো আপোনাৰ এক্সট্ৰা টোপোলা ভাত এটা দিছে লাগিলে ল'ব পাৰিব এক্সট্ৰা ন অঁ ahí vale Chimanto. asal তো আমি ষ্টেচন আহি পালোহি এই সুমন্ত हेलो जस्ट ना आई बोलो दे আহি পালোঁ এতিয়া বাহিৰলৈ ওলাই যাওঁ বাহিৰত গাড়ী ৰখি আছে আমাক নিবৰ কাৰণে তো বলক বাহিৰত ওলাই গৈ লগ পাই আছোঁ এই ষ্টেচনৰ বাহিৰখন এই আমাৰ ল'বৰ কাৰণে ৰখি আছে কি বালেশ্বৰ ষ্টেচনৰ নাম তো এতিয়া আমি ষ্টেচনৰ পৰা ওলাই আহিছোঁ এতিয়া ষ্টেচনৰ পৰা হোটেললৈ যাম ন হোটেললৈ যাম তেখেতসকলৰ গাড়ী দি লৈ আহিছে চাচাই গাড়ী চলাইছে এইফালে এখন গাড়ীত সীমান্ত মই বিষ্ণু আৰু এই ভাইটিটো আছে হেল্ল' কৈ দিয়া আৰু সিখন গাড়ীত সীমান্তৰ মাকহঁতে আছে মাহীহঁতে আছে তো বলক এতিয়া গৈ হোটেলত গৈ লগ পাই আছোঁ মাজে মাজে ৰাস্তাটো অলপ যি পাওঁ দেখাম আৰু নে কি কয় অ'কে তো ৰাস্তা ৰখিছোঁ অকণমান কথাটো হ'ল কি এতিয়া কেইটা বাজিলে 3:30 বাজিলে ন 3:30 বাজিলে আমি 2:30 বজাত ট্ৰেইনৰ পৰা নামিলোঁ ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই অকল চাহে খাই আহিছোঁ ভাতটো খাব পৰা নাই ট্ৰেইনৰ ভাতটো ইমান দাইল চব্জিবিলাকত ইমান মছলা দিছে হয়নে টেষ্টি নহয় খানাবিলাকো টেষ্টি নহয় সেইকাৰণে নাখালোৱেই নিমখ নাই এতিয়া হোটেলত খানা এটা ৰেডি আছে বোলে এতিয়া হোটেল গৈ পাওঁতে আৰু 1 ঘণ্টা লাগিব তো 1 ঘণ্টা কি কৰি অলপ চাহ কিবা কিবি বিস্কুট খাইছোঁ এই চাচা ৰখাই দিলে সিহঁতিকেইটা খাই আছে দিয়ক লগ পাই আছোঁ हर दिन ऐसे आए जैसे लहरें और हवाएं पर उलझी सारे यादें चल के आते हैं कल ये ऐसे लाए जैसे सुबह ये बताए क्यों इतने सारे राहों में खो जाते हैं दिल की अरमान रोज सताती है हम भी यूं टुकड़ों में ख्वाब सजाते हैं मन की ये दरवाजे शोर मचाते हैं दिल की ये जज्बातें राह दिखाती है
से आए और दिल को ये जताए, यूं कितने सारे बातें कह के जाते हैं। कल भी ऐसे आए, यूं बदलती है ये राहें, पर इतने सारे वादे जो थे क्या करे। दिल क्यों ये तरकीबें रोज सिखाता है। তো আহি ফাইনেলি আমি 24 ঘণ্টা 25 ঘণ্টা জাৰ্ণি কৰি কেনে এতিয়া উৰিষ্যাত পালোহি। উৰিষ্যা এতিয়া হোটেলখন হোটেলত আহি পালোঁ আমি। হোটেলত ঠিকে আছে হোটেলখন। তো হোটেলৰ ভিউটো আপোনাক অকণমান দেখাই দিওঁ, চাই ল'ব অলপ হোটেলখনৰ ভিউটো। তো সেইফালে ৰাস্তা কাষতে আছে তো ৰাস্তাটোৰ কাষতেই এইখন গাড়ীতে আমাক ষ্টেচনৰ পৰা লৈ আহিছিল। গাড়ীখন ৰখাই থৈছে কাৰণ ইয়াৰ পৰা আকৌ গাড়ীখন ৰখাই থৈছে কাৰণ ইয়াৰ পৰা মানে ছোৱালী কইনা ঘৰলৈ আপোনাৰ 3 কিলোমিটাৰ হয়। 3 কিলোমিটাৰ এই গাড়ী দি আমাক লৈ যাব। আজি আছে আঙুঠি পিন্ধব, গম পাইছে আপোনালোকে। আহি পায় আৰু আমি 1-1.5 ঘণ্টা আমাৰ হাতত আছে। সন্ধিয়া 6:30 মান বজাত গৈ পোৱাকৈ মাতিছে, তাতে আঙুঠি পিন্ধাব পৰ্ব আছে, তাতে আঙুঠি পিন্ধাব। আজি আঙুঠি পিন্ধাব, অহাকালিলৈ বিয়া। আপোনালোকে গম পাইছে কথাটো। আকৌ এবাৰ কৈ দিলোঁ বন্ধুৰ বিয়াৰ কাৰণে আহিছোঁ বুলি। তো এয়া হোটেলৰ ভিউটো অকণ আপোনাক দেখাই দিওঁ, চাই ল'ব। বেয়া নাপাব, ভুল নুবুজিব, কথা কোৱাত ইমান এক্সপাৰ্ট নহয় বা ইউটিউব জগতত ইমান এক্সপাৰ্ট পুৰণা অভিজ্ঞতা থকা মানুহো নহয়, মই ল'ৰা নহয়। তো এনেকৈ মানে ফুৰিব আহিছোঁ যিহেতু, তো অলপ মানে দেখাব বিচাৰিছোঁ বা দেখাবলৈ চেষ্টা কৰিছোঁ। কিমানখিনি কি পাৰোঁ নাজানো, আপোনালোকে কি পায় কি নাপায় নাজানো। তো ভাগৰ লাগিছে, এতিয়া অলপ ৰেষ্ট কৰিম। সেই ৰেষ্ট কৰাৰ আগত হোটেলখনক অলপ দেখাই লওঁ। এয়া চাদৰ ওপৰত দিছে, চাদৰ ওপৰত এনেকৈ ধুনীয়াকৈ এটা 2টা 3টা ৰুম দিছে। বাকী 2টা টোটেল 5টা ৰুম দিছে, বাকী 2টা তলত আছে। এই 2টা ধুনীয়া ৰুম দিছে, একদম ধুনীয়া চাদৰ ওপৰত ইয়াত ধুনীয়াকৈ ৰেষ্ট কৰিব পৰা যাব। কাষত এটা মন্দিৰ আছে। ৰুম শ্বিফটিং কৰি আছে। এইফালে দৰাৰ ভাইক অনুপ, এইফালে দৰাৰ দাদাক, এইপিনে দৰা। অ'কে, তো আমাৰ ৰুমটো হৈছে এইটোৱেই, 2খন বিচনা। ইয়াত সীমান্ত ভাইক আৰু ইয়াতে আপোনাৰ মই আৰু বিষ্ণু হোম। তো এয়াই ৰুমৰ ভিউটো। টিভি এটা দিছে ধুনীয়াকৈ। তো চব ঠিকে আছে, খালি আইনাখন অলপ সৰু হ'ল। একো নাই, কথা নাই দিয়ক, পাইছোঁ যে নে কি কয়। দৰা মাক ক'ত গ'ল? দৰা মাক কৈ এবাৰ দেখাই দিওঁ বুলি ভাবিছিলোঁ। সোমালে ৰুমত, সোমালে, ন প্ৰব্লেম, কথা নাই, কোনো কথা নাই। ঠিক আছে দিয়ক, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। গুৱাহাটীৰ পৰা ট্ৰেইনত 25 ঘণ্টা যাত্ৰা কৰি কেনে উৰিষ্যা পালোহি। উৰিষ্যা আহি পাই এইটো হোটেলত এতিয়া ৰেষ্ট ল'ম। এতিয়া এইখিনি সময়কে দেখালোঁ ভিডিঅ'টোত, কেনেকৈ আহিলোঁ বা কিদৰে আহিলোঁ, কি কৰি আহিলোঁ ৰাস্তাত, সেইখিনি কিমানখিনি কি পাৰোঁ দেখাব চেষ্টা কৰিলোঁ। বাকী এতিয়া ৰেষ্ট কৰি মেলি ওলাই যাম। 6:30 বজাত আঙুঠি পিন্ধা পৰ্ব আছে ছোৱালী কইনা ঘৰলৈ। তো সেই গতিকেলৈ এই ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰোঁ। অহাকালিলৈ আঙুঠি পিন্ধোৱা পৰ্বখিনি কিদৰে এটা নীতি নিয়মবিলাক কেনেকুৱা কি সেই দেখাবলৈ চেষ্টা কৰিম। তো আজিলৈ ইমানতে সমাপ্ত। অ'কে, থেংক ইউ, বাই বাই। দোস্তি।